বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মোৰ কেমেৰাৰ সন্মুখত লেপটপৰ স্ক্ৰীনত আপোনালোকে এটা লাইট দেখা পাইছে আৰু কেমেৰাৰ সন্মুখতো এটা বক্স দেখা পাইছে। এইটো হৈছে এটা ছলাৰ সেন্সৰ ৱাল লাইট। এইটো আপোনালোকে হয়তো বহুতে নেটত দেখিছেও। আজি এইটো মই আনবক্সিং কৰি দেখুৱাম আৰু এইটো কেনেদৰে কাম কৰে আপোনালোকক দেখুৱাম। গতিকে মই এইটো আনবক্সিং কৰোঁ। এইটো ফিটিং কৰিবৰ কাৰণে আপোনালোকে ৱালত এইটো দিছে আৰু মই লাইটটো চাব। এতিয়া আপোনালোকে লাইটটো যেতিয়া মই উলিয়াম বক্সৰ পৰা আনবক্সিং কৰিম। মোৰ ৰুমটো অলৰেডি আন্ধাৰ হৈ আছে, অলপ পোহৰ পৰিছে যদিও ৰুমটো আন্ধাৰ হৈ আছে। এতিয়া চাব, মই লাইটটো যেতিয়া উলিয়াম লাইটটো নিজে নিজে জ্বলি যাব। এইটো চাওক, লাইটটো যেতিয়া উলিয়ালোঁ লগে লগে জ্বলি গ'ল। কিন্তু এইটো চাওক, এইখন ইয়াৰ ওপৰত এখন ছলাৰ লগা আছে আৰু এইটো হৈছে ইয়াৰ এই যোনটো আপোনালোকে এই বস্তুটো দেখিছে, এইটো হৈছে সেন্সৰটো। গতিকে কেনেকৈ কাম কৰে মই দেখাইছোঁ আপোনালোকক। এই লাইটটো আপোনালোকৰ ঘৰৰ আগফালৰ যোনখন ৱাল তাত আপোনালোকে এইটো ফিটিং কৰিব পাৰে। এইটো চাওক, এই ঘৰৰ আগফালে যেনেকৈ লগাইছে আৰু এইটো পূৰা ৱাটাৰপ্ৰুফ হয়। আপোনালোকৰ ঘৰৰ আগফালে লগাব পাৰে বা তো আচলতে কাম কেনেকৈ কৰে মই সেইটো আপোনালোকক দেখুৱাই দিছোঁ। যেতিয়া এইটো চাওক, এতিয়া লাইটটো আন্ধাৰ হৈ আছে, ৰুমটো অলপ পোহৰ পৰি আছে যদিও ৰুমটো লাইট অফ কৰা আছে, অলপ আন্ধাৰ হৈ আছে। তো এইটো লাইটটো জ্বলি আছে, কিন্তু মোৰ মোবাইলৰ যোনটো ফ্লেছ জ্বলি আছে তাৰ সন্মুখত যেতিয়া মই সেন্সৰটো আনিম তেতিয়া লাইটটো চাব নিজে নিজে অফ হৈ যাব। চাওক, লাইটটো নিজে নিজে অফ হৈ গ'ল। আৰু যেতিয়া মই আন্ধাৰলৈ লৈ যাম চাব, এতিয়া চাওক নিজে নিজে জ্বলি গৈছে। আৰু যেতিয়া এইটো ৰাতি হৈ আহিব, আন্ধাৰ হৈ আহিব, তেতিয়া এইটো নিজে নিজে জ্বলি যাব। আপোনাৰ 10 বা 15 মিনিটৰ কাৰণে নিজে নিজে জ্বলি থাকিব। তাৰপিছত লাইটটো নিজে নিজে অফ হৈ যাব আকৌ। আৰু যেতিয়া আপোনাৰ ঘৰৰ এইটো য'ত লগায় ওচৰেদি যেতিয়া মানুহ পাৰ হৈ যায় তেতিয়া আপোনাৰ লাইটটো নিজে নিজে জ্বলে। আচলতে এইটো আপোনাৰ ঘৰৰ আগফালে যদি লগায় ৱালত, আপোনাৰ এটা ছিকিউৰিটি লাইট হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কাৰণ যেতিয়া আন্ধাৰ হৈ আহিব লাইটটো নিজে নিজে জ্বলি যাব। অনলি 10 বা 15 মিনিটৰ কাৰণে আপোনালোকৰ লাইটটো জ্বলি থাকিব, কিন্তু তাৰপিছত আকৌ নিজে নিজে অফ হৈ যাব। আৰু যেতিয়া আপোনাৰ ৱালৰ ঘৰৰ ওচৰত যোনখন আপোনাৰ ৱাল য'ত এই লাইটটো লাগি থাকিব, সেই ওচৰেদি যেতিয়া মানুহ পাৰ হৈ যাব বা আপোনালোকৰ গেটৰ সন্মুখতো আপোনালোকে লগাব পাৰে, যেতিয়া মানুহ আহিব তেতিয়া লাইটটো নিজে নিজে এয়া যোনটো সেন্সৰ লাগি আছে তাৰ কাৰণে আপোনালোকৰ নিজে নিজে লাইটটো জ্বলি যাব। গতিকে ছিকিউৰিটিৰ কাৰণে আপোনালোকে এই লাইটটো ছিকিউৰিটি লাইট হিচাপে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। গতিকে ইউজফুল হয়, আপোনালোকে যদি বিচাৰে ল'ব পাৰে। গতিকে চাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম। এইটো চাওক, লাইটটো এতিয়া নিজে নিজে অফ হৈ গ'ল। ধন্যবাদ।